নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। মাত্ৰ 2 মিনিট সময় খৰচ কৰি এটা ভাল কথা সকলোৱে জানকচোন, আপোনাৰ উপকাৰ হ'ব। পানৰ কি অংশ খাব নালাগে। পানৰ ঠাৰি খালে নানান ৰোগ বিষ আদি হ'ব পাৰে। পানৰ আগ খালে মনত নানা দুশ্চিন্তা আহে, মনটো অস্থিৰ হৈ থাকে। পানৰ শিৰা খালে বুদ্ধিহীন হয়। শুকান বা পচা পান খালে আয়ুস কম হয়, অল্পায়ু হয়। গতিকে উক্ত কথাখিনি মানি চলিবলৈ চেষ্টা কৰিব, যিহেতু আমি সকলোৱে পাণ তামোল খাওঁ। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, গতিকে লাইক কৰিব, কমেণ্ট কৰিব আৰু এই বিষয়ে সকলোৱে জানক। তাৰ বাবে আপুনি লগে লগে আপোনাৰ বংশ ইষ্ট কুটুম বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰক। আজিলৈ সামৰিছো। সকলোৱে কুশলে থাকক। ধন্যবাদ।